বন্ধু বান্ধৱীসকল, এইটো দেখিছেনে? এইটো হৈছে আমাৰ ঘৰটো আৰু ইফালে চাওকচোন বেলি দেখিছেনে? আৰু এয়া সেইবিলাক এখন পথাৰ দিছে পাছফালে, আমাৰ ঘৰৰ পাছফালে পথাৰ, এইবোৰ গৰু চুকি আছে। আৰু মই ওলাইছোঁ এই হাতত মোনা এটা লৈ পিনি আৰু এখন চুৰি কটাৰী, আৰু মই গৈ আছোঁ আমাৰ দেউতাই কৰা খেতিডৰালৈ। খেতি মানে শাক পাচলি খেতি, আৰু তাৰ পৰা মই কিবা কিবি ছিঙি আনিব লওকচোন, আপোনালোকে কি ওলাই তাত দেখুৱামগৈ। আইতাহঁতৰ বেয়ালৈ আহিছিলে, এইটো আইতাহঁতৰ বেয়া দেই, এইবোৰ আলু কৰি থৈছে। আৰু সিফালে এইবিলাক কিবা কিবি লাই চাই তেনেকৈ মূলা চোলা কৰি থৈছিলে সেইটো। আৰু এইপিনে জেওৰা যি মাৰি থৈছে ন, এইফালে এইখিনি আমাৰ এদিন দেখাইছিলোঁ মই দেউতাৰ লগত আহি পিনি। আৰু এতিয়া মই কি ছিঙো, এইখন পাৰ হ'ব লাগিব, এইখন পাৰ হৈ লওঁ হা, জেওৰাখন আপোনালোকক দেখুৱাই আছোঁ ৰ'ব দেই। এইবিলাক চাওক, এইবিলাক লাই ফুল ফুলি গ'লগৈ, এইবিলাক বন্ধাকবি, এইটো ফুলকবি, এইবোৰ চব মানে পোকে খাই গৈছে। এইবোৰ ফুলকবি, সেইবিলাক বন্ধাকবি, এইখিনি মটৰ, আৰু এইখিনি মটৰ, এইবিলাক মটৰ, এইবোৰ আলু এইবোৰ হ'ল আৰু খান্দিবৰ কাৰণে। আৰু সি দেখিছে টেকেলিটোত কি কৰি দিয়া হৈছে, এইটোত মানে চৰাই চিৰিকটি নপৰিবৰ কাৰণে, ভয় খাবৰ কাৰণে সেইটো কৰি দিয়া হৈছে। এইবিলাক চাওক আকৌ, এইবিলাক পোকে খাই পেলালে। এইবোৰ ৰঙালাও এজোপা দুজোপা দি থোৱা আছে। এইবিলাক মটৰ আছে, এইবোৰ পাতল হওঁ মটৰটো সিঁচা, কিন্তু সেই তালৈকে সেইবিলাক মটৰ, এইবিলাক পোকে খাই থাকিলে বেয়া হৈ গ'ল। সেই ৰাউণ্ডটো কৰি থোৱা আছে। ব'লক বেঙেনা বাৰীলৈ লৈ গৈছোঁ, ব'লক আপোনালোকক। এয়া চাওকচোন, সেইটো মটৰ মাহ চিঙি দেখুৱাইছোঁ দেই। কুমলীয়া হৈ আছে। চাওক, এইখিনি ধনিয়া ফুল ফুলি থাকিলে কিমান হৈছিলে ধনিয়া, দেখিছেনে? এইবোৰ ধনিয়া। আৰু সেইখিনি মূলা, এইটো ৰঙা মূলা এটা চব গৰুক দিয়া হৈছে খাবলৈ, খান্দি চব গৰুক দিয়া হৈছে। এইবিলাক মূলা হাতত আছে। আৰু আপোনালোকক বেঙেনা দেখুৱাম বুলি কৈছিলোঁ, বেঙেনা চাওক, এইবোৰ জলকীয়া কৰি থৈছে। এইবিলাক বেঙেনা লাগিছে। এইবিলাক মেলিছে। ৰ'ব দেই দেখুৱাইছোঁ, এইটোহে পাতৰ আঁৰেৰে চব লুকাই আছে। সেইটো এটা, আৰু এইখিনি গাজৰ কৰিছিলে, সৰুৱে হৈ আছে, ডাঙৰ হোৱাই নাই। আৰু আমাৰ এইডোখৰত এজোপা দুজোপা তিনিজোপা চাৰি পাঁচজোপাকৈ এনেকৈ তামোল গছ লগাই দিছে। আৰু এজোপা জাতিলাও আছে, জাতিলাও লাগিছে দেই, জাতিলাও খালোঁৱে দুটামান। আৰু এইটো এটা কলি মেলি আছে, ছিঙি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। ঠাণ্ডা বতৰত ইমান ঠাণ্ডা বতাহ মাৰি আছে, আৰু মই এইখিনি ছিঙি মেলি ল'লোঁ দেই গাইছ। এইবিলাক ছিঙি মেলি ল'লোঁ, ঘৰত গৈ দেখুৱাই আছোঁ। ফাইনেলি মই ঘৰ আহি পালোঁহি, আৰু কি ছিঙি আনিলোঁ আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওক, পৰিয়ে থাকিলে গাইছ। ৰ'ব আপোনাক বেক কেমেৰা কৰি দেখুৱাই, কিনো ছিঙি আনিলোঁ আপোনালোককো দেখুৱাইছোঁ। চাওক, এয়া ধনিয়া ফুল ফুলি গ'ল মানে, তথাপিতো মই ছিঙি আনিছোঁ। ধনিয়া গোন্ধটো ভাল পাওঁ দালিত দি খাবলৈ। মটৰ মাহ, ওলকবি আৰু বেঙেনা ইমানখিনি লাগি আছিলে যদিও মায়ে গালি পাৰিব বুলি অকল এটাহে ছিঙিছোঁ দেই গাইছ। বহুত ডাঙৰ হৈছে বেঙেনাবিলাক। এয়া ওলকবি, আৰু এইটো মূলা খাই ভাল নাপাওঁ যে, অকল এটা ছিঙি আনিছোঁ। আৰু এইখিনি মটৰ মাহ, এইখিনি মই এতিয়া গৈ আমাৰ বাৰীৰ পৰা ছিঙি আনিলোঁগৈ। আজিলৈ বাই বাই।